খুৰী নহলেকে শ্ৰাদ্ধ পিন্ধৰ কাম একোৱে আৰম্ভ নহয় নেপালত য'ত যি পায় সেইবোৰ আনি গংগাত উটাই দিয়াৰ পিছতহে এইবোৰ কাম আৰম্ভ হ'ব কিন্তু শ্ৰাদ্ধ বিধিৰ কামবোৰ সময়তকৈ দেৰিকৈ পাতিলে কথাটো জানো ভাল হ'ব কিনো বেয়া হ'ব আচলতে এই নিয়মবোৰ মানুহেই ভাঙে আৰু মানুহেই পাতে তাতে সিহঁতে মহান কাম এটা হাতত লৈ যাবলৈ ওলাইছে সেইটো অৱশ্যে মুঠতে সিহঁতে যি কামৰ উদ্দেশ্যলৈ ওলাই গৈছে সিহঁতে ভালে ভালে ঘৰ আহি পালেই হ'ল আৰু নাজানো আৰু কিমান ইটোৰ পিছত সিটো বেয়া খবৰ শুনিবলৈ পাম আৰু খুৰী আপুনি এনেকৈ মন বেয়া নকৰিবচোন গায়ত্ৰী বাহন ভালে ভালে ঘূৰি আহি পাব আমি গৈ থাকো যা ভালে ভালে ঘূৰি আহিবি যা তহঁত দুয়োটাই নিজৰ কেয়াৰ নিজে লবি দুয়োটাকে কৈছো তেওঁৰ মনৰ আশা পূৰণ কৰিবলৈ যাব খুজিছ কাৰণেহে যাবলৈ দিছো নহলে যোৱাৰ সময়ত সিহঁতৰ মনবোৰ ভাঙি নিদিব যাবলৈ দিওঁ সিহঁতক শচীন তুমি মোক বেয়া পাই নাথাকিবা এইবোৰ কথা কিয় কৈছে ভালে ভালে ঘূৰি আহক গৈছোন ঠিক আছে মই গাড়ীখন উলিয়াই আনো তোমালোক আহা গৌৰী ভালদৰে থাকিবি কামবোৰ ভালকে কৰিবি আমি যাওঁ তই ভালকৈ থাকিবি আৰু সোনকালে ঘূৰি আহিবি তইও ভালকৈ থাকিবি খুৰা খুৰী আমি আহো যোৱা সেইবিলাক চিন্তা কৰিব নালাগে মানুহৰ জীৱনত এইবিলাক হয়েই কালিয়ে মই ধপকে বাইকৰ পৰা পৰি পাইছো মই আপোনাক পিছত ফোন কৰি আছো দেই কি হ'ল ইমান লৰালৰিকে আহিছো যে এটা হল নহয় কি হৈছে গৌৰীয়ে কালি মোক ফোন কৰিলে কি কৈছে তাই বোলে ডাক্তৰ এজনৰ লগত কথা পাতিছে কি ক'লে ডাক্তৰে আৰু ডাক্তৰ কেতিয়া লগ কৰিব ৰবচোন ৰব কথাৰ মাজত কথা কৈ নাথাকিব মই সকলো কথা কৈ আছো নহয় বিশ্বনাথ ল'ৰাটোৰ কথা চিন্তা কৰিলে আৰু ৰব পাৰি নেকি সেইবোৰ কথা মই কি নাজানো নেকি এতিয়া কথা হল ডাক্তৰ বোলে ইয়ালৈ নাহে কি হ'ব তেতিয়াহ'লে গৌৰীয়ে কৈছে ল'ৰাটোকে ডাক্তৰৰ ওচৰত লৈ যাব লাগিব এতিয়া আগত লৈছ নেকি এনেই বিশ্বনাথৰ অৱস্থা তথৈ বছ পইচা পাতি নাই তাতে ল'ৰাটোক আকৌ বাহিৰলৈ নিব পাৰিব নেকি পইচা পাতি যত যি কৰিব লাগে সকলো তাই কৰিম বুলি কৈছে কি আপোনালোকেহে বেয়া বুলি ভাবে অমংগলীয়া বুলি ভাবে এজনী অমংগলী ছোৱালীয়ে এটা সৰু ল'ৰা মংগলৰ কাৰণে আগবাঢ়ি আহিছে তাই খবৰটো যেনে তেনে বিশ্বদা ঘৰত জনাই দিব কৈছে মই যাব নোৱাৰিম মোৰ কাম আছে আপুনিয়ে গৈ বুজাই থৈ আহিব হ'ব দে মই এতিয়াই যাওঁ বল মই আমাৰ অফিচৰ ফাণ্ডটোৰ কথা কৈছো গৌৰী কিন্তু আপোনাক থকা কিয় লাগে মোক নালাগে মই যে আপোনাক কৈছিলো বিশ্বদাৰ ল'ৰাটোৰ কথা তাক হেনো বাহিৰলৈ নিব লাগিব আৰু যিহেতু আমাৰ এই ফাণ্ডটো এনেকুৱা এটা উদ্দেশ্য লৈয়ে খোলা হৈছিল মই ভাবিছো এই ক্ষেত্ৰত কাৰো আপত্তি থাকিব নালাগে নাই আপত্তি কৰিবলগীয়া একো নাই যিহেতু সেইটো ফাণ্ড আপুনিয়ে খুলিছে গতিকে সেইখিনি টকাৰে আপুনি কাৰোবাৰ কিবা উপকাৰ কৰিবলৈ যোৱাটো মোৰ ভালহে লাগিছে ঠিক আছে দিয়ক মই টকাখিনি উলিওৱাৰ ব্যৱস্থা কৰি আছো থেংক ইউ ইকবাল তেতিয়াহ'লে মই তেওঁলোকক টকাৰ যোগাৰ হোৱা বুলি জনাই দিওঁ ঠিক আছে এতিয়া ৰাখিছো হয় তুমি কি ক'ব খুজিছা কোৱা ভাগৱত পাঠ কৰা কাৰোবাক পাব নেকি পাব পাৰো এইকেইদিন তেনেকুৱা কিবা এটা হৈ থাকিলে মনটো অলপ ভাল লাগিব চাগে তুমি ঠিকেই চিন্তা কৰিছা ৰবা মই চাওঁচোন কাৰোবাক পাওঁ নেকি ভকত কেইজনমানকো বিচাৰকচোন ঠিক আছে বাইদেউৰ ৰুমতে কাম ভাগ কৰিলে কেনেকুৱা হ'ব বাৰু তাত কৰিলেও বেয়া নহয় অৱশ্যে তেনেহ'লে গৌৰী আৰু মই লগ লাগি বাইদেউৰ ৰুমটো ঠিক ঠাক কৰোঁগৈ হ'ব দিয়া অৱশ্যে গৌৰীও খুৰাকৰ ঘৰলৈ যোৱাৰ কথা কৈছিল আজি ওচৰৰ ল'ৰা এটাৰ বেমাৰ তাই বোলে কিবা সহায় কৰিব টকা পইচাৰেও সহায় কৰিব অফিচৰ ফাণ্ডৰ পৰাই দিব ফাণ্ডটো বোলে তাইয়ে খুলিছিল ময়ে কলো নিজৰ কামবোৰ কৰি যোৱা তাই অৱশ্যে যাবলৈ বিচৰা নাছিল মানুহবোৰে নিশ্চয় এইবাৰ তাইক বুজি পাবতো লাগেই ইমানখিনি কৰাৰ পিছতো যদি বুজি নাপায় কেনেকৈ হ'ব যিজনী মানুহৰ পৰা বিপদ হ'ব বুলি ভাবিছিল আজি সেইজনী মানুহৰ ওচৰতে সহায় বিচাৰিছে সেইকাৰণে মই তাইক যাবলৈ মানা নকৰিলো যাওক কিবা এটা ভাল হৈ যদি হওক তেনেহ'লে তুমি এটা কাম কৰা তাইক লৈ এই কামবোৰ কৰিব নালাগে কাকলিক মাতি
মাতি আনা, তাইৰ লগতে কৰা। ঠিক আছে হ'ব। হ'ব দিয়া, মই ওলাই যাওঁ, শৰ্মা দাক পাওঁ নেকি চাওঁগৈ। যাওক তেনেহলে। হ'ব হ'ব, মই বিশ্বদাৰ লগত সকলো কথা পাতি থৈছো। ৰাখো। ঐ কি হলো, কি কৈছে? তাই বোলে পইচা যোগাৰ হৈছে। কি? কিন্তু তাই ইমানবিলাক পইচা পালে ক'ত? সেইবোৰ আপুনি চিন্তা কৰিব নালাগে, তাই ক'ৰবাত মেনেজ কৰিলে চাগে। কিন্তু কোনো কিন্তু নাই, মুঠৰ ওপৰত তাইৰ ওপৰত মোৰ বিশ্বাস আছে। তাই যি কৰে সকলো ভালেই কৰে। আপোনালোকৰ দৰে চকু চৰাবোৰেহে তাইৰ খুট উলিয়াই থাকে। যেতিয়া তেতিয়া যিকোনো কথা কৈ নাথাকিবিচোন। কিয় এতিয়া গাত লাগিছে? এদিন দেখোন আপোনালোকে তাইক অমংগলীয়া বুলি খেদি পঠিয়াইছিল। আজি সেইজনী ছোৱালীয়ে সহায়ৰ কাৰণে আগবাঢ়ি আহিছে। কি তাই আহি আছো বুলি কৈছে নেকি? তাই পইচাখিনি লৈ নিজে আহিম বুলি কৈছে। আৰু এটা কথা জয়ন্তদা, আপোনালোকে তাইৰ ওচৰত গলে অলপ লাজ নাপাবনে? লাজ পাম নে নাপাম নাজানো, কিন্তু বেয়া অলপ লাগিব দেচোন। সেইকাৰণে কোনো ভুল উদ্যোগ গম নোপোৱাকে একো কাম কৰিব নালাগে। হ'ব দে, একেখিনি কথাকে আৰু কিমান কৈ থাক। কিন্তু এটা কথা নহয়। কি কথা? কিন্তু এই অৱস্থাত ল'ৰাটোক বাৰু ট্ৰেইনত নিব পৰা যাব জানো? এইবোৰ চিন্তা গৌৰীয়ে কৰিছে। মানে? গৌৰীয়ে কৈছে ল'ৰাটোক যদি ট্ৰেইনত নিব নোৱাৰে ফ্লাইটত লৈ যাম বুলি কৈছে। কি? কিয় বিশ্বাস হোৱা নাই? কিন্তু ফ্লাইটত যাবলৈ খৰচ পাতিটো বহুত হ'ব। সেইবোৰ সকলো কথা গৌৰীয়ে চিন্তা কৰিব। মুঠৰ ওপৰত ল'ৰাটো ভাল হৈ আহিলে হয় আৰু। সঁচা কথা, তাই হেন মহান ছোৱালী এজনী ক'তো বিচাৰি পোৱা নাযাব। এটা লোকৰ ল'ৰা জীৱন বচাবৰ কাৰণে ইমানখিনি কৰিছে, আৰু আপোনালোকে? হ'ব দে, আৰু আৰম্ভ নকৰিবি। এইকেইদিন তই মোক পাছ পঢ়াই মূৰটো ঘোলা কৰি পেলাইছো। নোৱাৰি আৰু দেই। দাদা ক'ত পলাইছে? মই তোমাৰ লগত যাম। যাব? কিয়? মোক কোনোবাই মাৰপিট কৰে বুলি? নহয়, এটা সুন্দৰ সময়ৰ মই সাক্ষী হেৰুৱাব বিচাৰিছো। মই মানুহবোৰক চাব বিচাৰিম, যিবোৰ মানুহে তোমাক বিপদ বুলি ভাবে সেই মানুহবোৰে তোমাৰ পৰা কেনেকৈ সহায় লয়। কি কব তোমাক? এই সকলোবোৰ ঘটনাৰ মই সাক্ষী হৈ ৰব বিচাৰো। আপুনি মোৰ লগত যাব বিচাৰিছে বলক, কিন্তু এইবোৰ ভাৱ মনত নাৰাখিব। কিয়? মই কি ভুল কৰিলো? মই ভুল কৰা বুলি কোৱা নাই। ভগৱানে মোক এটা সুযোগ দিছে। এই সুযোগ অকল মোৰ কাৰণে নহয়, মোৰ দৰে হাজাৰজনী গৌৰীৰ প্ৰতি থকা এই ধাৰণা আঁতৰাবলৈ আমালৈ এটা সুযোগ আহিছে, আৰু মই মাত্ৰ এই সুযোগ গ্ৰহণ কৰিব খুজিছো। গতিকে আপুনি মনত আক্ৰোশ ভাৱ লৈ নহয়, এটা সৰল মন লৈ মোৰ কাষত থকাটো মই বিচাৰিছো। হয় নেকি? কথাটো মই আপোনাক এই কাৰণেই কব লগা হ'ল, কাৰণ আক্ৰোশ ভাৱক মই ভয় কৰো। এই ভাৱে সমাজত মহামাৰীৰ সৃষ্টি কৰে। যি সময়ত এটা অন্ধবিশ্বাসৰ মৃত্যু হবলৈ লৈছে, সেই সময়ত অন্তত আপোনাৰ মনত এনেকুৱা এটা ভাৱ থকাটো মই নিবিচাৰো। ঠিক আছে দিয়া, মই আজি একদম শুদ্ধ মন এটা লৈ তোমাৰ লগত যাম। ইকবালৰ ফোন, সি আহিছে হবলা। মই তাক ইয়ালৈকে মাতি দিওঁ। হেল্ল', ভিতৰলৈ কিয় নগল? এনেই আপোনালোক আহিলে নেকি? শচীনো যাব মোৰ লগত। আপোনাৰ কাম হ'ল? টকাখিনি উলিয়াই আনিলো একেবাৰে। লওক। থেংক ইউ ইকবাল। আপুনি মোক হেল্প নকৰা হলে মই হয়তো প্ৰত্যেকটো কামতেই ছাকচেছ হ'ব নোৱাৰিলোহেঁতেন। থেংক ইউ ওপৰৱালাক দিব, মোক নালাগে। তেওঁৰ নিৰ্দেশ মানিহে মই কৰিবলগীয়াখিনি কৰি আছো। সেইখিনি কৰিবৰ কাৰণে ভগৱানৰ নিচিনা মহান মন এটা থাকিব লাগিব। আপোনাৰো এটা পৰিয়াল আছে, নিজৰ কামৰ ব্যস্ততা আছে, তথাপি এই সকলো কামৰ মাজত আপুনি মোক যেনেকৈ সহায় কৰি গল, মোৰ কেতিয়াবা এনেকুৱা লাগে যেন ভগৱানহে মোৰ কাষত থিয় হৈ আছে। মোৰ কাৰণে যদি আপোনালোকৰ কিবা সহায় হৈছে তাৰ কাৰণে মোৰো ভাল লাগিছে, কিন্তু মোক তেনেকৈ নাভাবিব। আচ্ছা, এতিয়া সেইবিলাক কথা বাদ দিওঁ। মই কথা এটা কওঁ শুনক। বহু দিনৰ পৰাই কথা এটা কওঁ বুলি ভাবি আছিলো, কিন্তু কোৱা নাছিলো। কিন্তু এবাৰ যেনে তেনে ইচ্ছাটো পূৰণ কৰিম বুলি ভাবিছো। কি? মই হজলৈ যাম। হজলৈ? বছক মই কথাটো কৈছোৱেই। বছে আপোনালোকৰ লগত কথা পাতিব, আৰু মই নথকা সময়খিনিত মোৰ কামখিনি আপুনিয়ে চাব লাগিব। অকল আপুনিয়ে নহয়, বৌকো কৈছো, আপুনিও প্লিজ চাই দিব। কিন্তু এই সময়ত তই আমাৰ ঘৰৰ কথাটো বছক কোৱা নাই নেকি? কৈছো, কামবোৰ কেনেকৈ মিলাব পাৰি সেই বিষয়ে আলোচনা কৰিম। বছে আপোনালোকৰ লগত কথা পাতিব।
হয়তো তেওঁ আহিও যাব পাৰে। ঠিক আছে, হ'ব বাৰু ইকবাল। কামৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, সেইবোৰ সকলো মিলি যাব। আপুনি আপোনাৰ ইচ্ছা পূৰণ কৰি আহক। থেংক ইউ, আপোনাৰ কথাই মোক সাহস দিয়াৰ বাবে। আচ্ছা, মই এতিয়া গৈ থাকো, আপোনালোকো যাওক। তই আমাৰ লগতে যাব পাৰিবি, আমি ওলাই যামেই এতিয়া। নালাগে দিয়ক, আপোনালোক যাওক। যোৱাৰ আগতে এবাৰ ফোন কৰিব। নিশ্চয়, এতিয়া আহিছো। কি হলো? কি চিন্তা কৰি আছ? চিন্তা কৰা নাই, ভাবি আছো। ভাবিছ? কি ভাবিছ? গৌৰীৰ কথা। গৌৰীৰ কথা আকৌ নতুনকে চিন্তা কৰিবলৈ কি আছে? ভাবিবলগীয়া আছে কাৰণে ভাবিছো। আচলতে আপোনালোকে ভাল মানুহ নহয় যে। উপকাৰীক অজগৰে খাই যে অসমীয়াত কথা এষাৰ আছে নহয়। সহায় কৰিব আহি গৌৰী আকৌ বিপদত নপৰেতো, কাৰণ আপোনালোকৰ মনবোৰ কেতিয়া সলনি হৈ যায় একো ধৰিবই নোৱাৰে। এবাৰ এটা ভুল হল বুলি বাৰে বাৰে ভুল হৈ নাথাকে নহয়। বাৰু হওক দিয়ক, ভুল কৰিছো বুলি স্বীকাৰ কৰিছেতো। মানুহ মাত্ৰে ভুল, গতিকে কিবা কাৰণত ভুল এটা হৈ গল আৰু একো ডাঙৰ কথা নহয় নহয়। এইটো ভুল কৰাটোৱে ডাঙৰ কথা নহয় নহয়। ভুল কৰাৰ পাছত যে মানুহে অনুশোচনা কৰিব পাৰি, কিন্তু এটা ভুলকে যদি বাৰে বাৰে কৰি থাকে নহয়, মানুহে সেইটোক পাপী বুলি কয়। কি তই অলপমান বেছিকে কৰি আছ নেকি জোখতকে? মই বেছি কৰা নাই, আপোনালোকে নিজে ভুল কৰা মই দেখিছো নহয়। সেইকাৰণে গৌৰীৰ কথা ভাবি মোৰ ভয় লাগিছে। আপোনালোকে আকৌ তাইৰ ওপৰত একো অত্যাচাৰ নকৰেতো, কাৰণ আপোনালোকৰ ওপৰত মোৰ একো বিশ্বাস নাই। ইমান যদি বিশ্বাসেই নাই, তেনেহ'লে তই আমাৰ লগত আছ কিয়? মানৱতা, বিশ্বনাথ ল'ৰাটো সুস্থ হৈ উঠিবলৈ মনে প্ৰাণে বিচাৰো। সেইকাৰণে হয়তো। তাৰমানে তই কব খুজিছ আমাৰ মানৱতা নাই? সন্দেহ আছে। কি? অঞ্জনা, অঞ্জনা। আহিলে আপুনি? কামটো হ'ল দিয়া। হ'ল? কাক পালে? শৰ্মাদাই আহিব বোলে, লগতে দুজনমান ভকতো লৈ আহিম বুলি কৈছে। হয় নেকি? বৌ ৰুমটো চাফা কৰা হ'ল? হ'ল। ইমান বেছি চাফা কৰিবলগীয়া এনেও নাছিল। বাইদেউ আহিব বুলি গম পাই গৌৰীয়ে চাফা কৰিয়ে থৈছিল। আমি অলপ মুচি কাচিহে দিলো। আচ্ছা, গৌৰী গ'ল নেকি? গ'ল, শচীনো গ'ল। এতিয়াৰ পৰা যাতে তাইক কোনেও ভুল নুবুজে, সেইটো দেখা পালে মনটোত শান্তি পাম। ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, সকলোৰে মনৰ পৰা অন্ধবিশ্বাসবোৰ আঁতৰাই মানুহক যাতে মানুহ হিচাপে ভাবিবলৈ লয়। খুৰী, আপুনিনো ইমান চিন্তা কিয় কৰিব লাগে? চিন্তা নকৰাকৈ কেনেকৈ থাকো কবিতা? হাজাৰ হওক, তাই মোৰ নিজৰ ছোৱালীৰ দৰে। তাইৰ আকৌ কিবা বিপদ আহে বুলিহে মোৰ ভয় লাগিছে। একো বিপদ নাহে গৌৰীবাৰ। তুমি ইমান নিঃসন্দেহে এই কথাটো কেনেকৈ কব পাৰিছা? পাহৰি গলা নেকি এদিন ইয়াৰ মানুহে তাইক লৈ কিমান অত্যাচাৰ কৰিছিল? নাই পাহৰা, একো পাহৰা নাই। তেন্তে আগৰ কথা বেলেগ আছিল, কিন্তু এইবাৰ গৌৰীবাই কাৰোবাৰ সহায় কৰিব আহিছে। তাই আগতেওতো কাৰো অপকাৰ কৰা নাছিল, তথাপিও ইয়াৰ মানুহবোৰে তাইক লৈ কি কি কৰিছিল সেইবোৰ দেখোন এতিয়া ভাবিলেও মোৰ ভয় লাগে। নাজানো আৰু তাই কি সাহসত আকৌ ইয়াৰ মানুহবোৰক সহায় কৰিবলৈ কেনেকৈ আগবাঢ়ি আহিছে। গৌৰীবা বহুত সাহসী আৰু সৎমনৰ ছোৱালী খুৰী। সেইকাৰণেতো মানুহবোৰে ইমানখিনি অত্যাচাৰ কৰাৰ পিছতো সকলো কথা পাহৰি ল'ৰা এটাৰ জীৱন বচাবলৈ আগবাঢ়ি আহিছে। সেইটো হয়, কিন্তু মই কৈছো নহয় খুৰী, মোৰ বুদ্ধাৰী এইবাৰ তেনেকুৱা একো নহয়। এইবাৰ মানুহবোৰৰ নিজৰ স্বাৰ্থত জড়িত হৈ আছে। তেওঁ ইমানবোৰ টকা পইচা যোগাৰ কৰি আজি ল'ৰাটোৰ চিকিৎসাৰ কাৰণে আগবাঢ়ি আহিছে, আৰু তেওঁ ইমানখিনি কৰাৰ পিছতো যদি মানুহবোৰে গৌৰীবাৰ কিবা অন্যায় কৰে, তেতিয়া বাৰু সেই মানুহখিনি মানুহৰ শাৰীত থাকিবনে? নাজানো আৰু কথাবোৰ ভাললে হৈছে নে কাললে হৈছে। মুঠতে একো অপায় অমংগল বিপদ বিঘিনি নঘটিলেই হ'ল আৰু। কি ভাবি আছা গৌৰী? কি ভাবি আছা? বহুত কথাই মনলৈ আহিছে, কিমান কম। কোৱাচোন বাৰু, যিমানখিনি ক'ব পাৰা। ইকবাল বাৰু সঁচাকৈয়ে আমাৰ ওচৰলৈ ভগৱান হৈয়ে আহিছিল নেকি? আপোনাৰ জীৱন বচাই দিয়া মানুহজন ইকবালেই আছিল, মোক জীয়াই ৰখা মানুহজনো ইকবালেই। মোৰ এতিয়া এনেকুৱা লাগিছে আমাৰ সকলো কাম কৰি দি ভগৱানৰ ওচৰত তাৰ কামৰ খতিয়ান দিবলৈহে সি গৈছে। তোমাৰ কথাৰ লগত সুৰ মিলাই ময়ো কওঁ, কিছুমান মানুহ কাৰোবাৰ কাৰণে সঁচাকৈ ভগৱানৰ দৰেই হয়।
তেওঁলোকে একো প্ৰতিদান হিচাপে নিবিচাৰে, মাত্ৰ দিয়ে। সঁচা অৰ্থত ইকবালো আমাৰ কাৰণে তেনেকুৱা এজনী মানুহ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানানে? আৰু সেই ইকবালকে এটা সময়ত মই সহ্য কৰিব পৰা নাছিলো। কি ভাবিছে? কথাবোৰ ভাবি বৰ বেয়া লাগিছে। এতিয়া যে মই তাক ক্ষমাও খুজিব নোৱাৰো। নালাগে, তাক আপুনি ক্ষমা খুজিব নালাগে। যিহেতু আপুনি কথাটো অনুভৱ কৰিছে সেয়াই যথেষ্ট। আৰু আপুনি যে কথাবোৰ অনুশোচনা কৰিছে সেয়া বুজাজনে নিশ্চয় বুজি পাব। ঠিক তোমাৰ দৰে। মোৰ দৰে কি? মই জানো যিবোৰ মানুহে তোমাক বেয়া দৃষ্টিৰে চাইছিল সেইবোৰ মানুহে তোমাক কেতিয়াও ক্ষমা নোখোজে। কিন্তু যি বুজিব লাগে তেওঁলোকৰ ব্যৱহাৰতে তুমি বুজি পাবা। অঞ্জনা, কথা এটা হ'ল নহয়। কওকচোন। কাকলিৰ শহুৰেকে ফোন কৰিছিল। ফোন কৰিছিল? অ। কি কলে? তেওঁলোকে বোলে কালিলৈ এইক নিবলৈ আহিব। কি? অ। আপুনি কি কলে? মই আৰু কি ক'ম, নালাগে বুলি কবলৈ মোৰ কিবা ভাল নালাগিল। কিন্তু এনেকুৱা এটা সময়ত তাই যোৱাটো জানো ভাল কথা হব? কামবোৰ দেখোন বাকী আছে। সেইটোতো ময়ো ভাবিছো, কিন্তু নিবলৈ আহিছে যেতিয়া এতিয়া যাওক, সময়ত আকৌ গুচি আহিলেই হ'ল। আৰু আত লাগিব খোজা কথা এটাত এনেকৈ নাযাবি নথবিকৈ বাধা দিয়াটো ভাল কথা নহয়। তুমি তাইক কথাটো কবা। বৌ, তোমালোক আহি পাওঁতে চাগে দেৰি হব। য'তে আছা ভাল কৰি থাকিবা। আমাৰ সকলোৰে তোমালোকৰ ওপৰত চিন্তা হৈ আছে। আজি গৌৰীও ঘৰলৈ গৈছে। আৰু ময়ো চাগে কাইলৈ ঘৰত যামগৈ। দেউতাই নিবলৈ আহিব। তোমালোক আহি পোৱাৰ পাছত মই আকৌ আহিম নহয়। দাদাকো কথাটো কৈ দিবা। মই এতিয়া ৰাখিছো দিয়া। কাপোৰ কানিবোৰ সামৰিবলৈ আছে নহয়। আজি ঘৰৰ মালিককো লগ কৰি আহিম বুলি ভাবিছো। ভাড়া দিয়াই আছে, ঘৰটো খালী কৰিম বুলি ভাবিছো। বস্তুবোৰ তেনেকৈ থাকক। বৰমাৰ কামটো সম্পূৰ্ণ হোৱাৰ পাছতহে বস্তুবোৰ লৈ আহিমগৈ। বহুত কাম আছে এতিয়া থওঁ। ফোন কৰি থাকিবা কিন্তু। কি হ'ল খুৰা? কি ভাবি আছে? নাই, একো নাই। একো নাই বুলি কলেই হবনে? মই দেখি আছো নহয় আপুনি টেনচনত আছে। কওকচোন কি হ'ল? তেনেকুৱা কথা একো নাই। এই গৌৰী পাবহিয়ে নেকি এতিয়া? পাবহি আৰু। তাৰমানে আপুনি গৰিবাৰ কথা ভাবি আছে? নাই, মই মানে... বাৰু মোক এটা কথা কওকচোন, আপোনালোকে গৰিবা আহিবৰ কাৰণে ভাল পাইছে নে বেয়া পাইছে? বেয়া পাবলগীয়া কিটো আছে? আজি ইমান দিনৰ মূৰত ঘৰৰ ছোৱালীজনী ঘৰলৈ আহিব। তাৰমানে আপুনি ভাল পাইছে। কিন্তু যদি ভালেই পাইছে তেনেহলে ইমান টেনচন লৈ আছে যে? আচলতে মই গৌৰীৰ সন্মুখী কেনেকৈ হ'ম সেইটো ভাবিহে মনটো অলপ খেলি মেলি লাগি আছে। কিয়? কাৰণ মই তাইক যিমানখিনি অপমান কৰি থৈছো সেইখিনি পাহৰি তাই জানো মোক সহজভাৱে গ্ৰহণ কৰিব পাৰিব? আপুনি এইবোৰ কি কৈছে খুৰা? আপুনি গৰিবাৰ দেউতাকৰ নিচিনা। নহয়, মই তাইক মোৰ নিজৰ ছোৱালীৰ দৰে ভাবিব নোৱাৰিলো। খুৰা? সেইটো সঁচা কথা। তাইক মোৰ নিজৰ ছোৱালী বুলি ভাবা হলে মোৰ ল'ৰাৰ মৃত্যুৰ বাবে তাইক দোষী সাব্যস্ত কৰি ঘৰৰ পৰা উলিয়াই পঠাব পাৰিলোহেঁতেন নে? পুৰণা কথাবোৰ পাহৰি যাওক খুৰা। ভুল মানুহৰেই হয়। আৰু মোৰ বোধেৰে গৰিবাই আপোনাৰ এইবোৰ কথা এতিয়াও ধৰি থকা নাই। কিন্তু মই তাইৰ আগত সহজ হম কেনেকৈ? তাইক মই ক্ষমা খুজিম নে? নালাগে। আপুনি কিয় ক্ষমা খুজিব? মাত্ৰ নিজৰ ছোৱালীৰ দৰে তেওঁক এষাৰ মাত দিয়ক। তেওঁৰ লগত কথা পাতক, দেখিব সকলো